নমস্কাৰ, মই প্ৰাণজিত নাথ, এখেতে ক'লে বাৰু। পোনপ্ৰথমে ৰংমহল বৰাচুপা মহিলা সমিতিৰ সৌজন্যত বহাগী উৎসৱ উদযাপন কৰা সমূহ সদস্যলৈ, কমিটিসমূহ বিষয়ববীয়ালৈ আমাৰ জোনাক ডান্স গ্ৰুপ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। ফাইনেলি প্ৰগ্ৰেমটো কৰিলোঁ। মিউটত আপোনালোকক দুই এটা ক্লিপ দেখুৱাইছোঁ। আমি একদম অৱস্থা বেয়া আৰু বহুত ভাল লাগিল। ইয়াত অৱস্থা চাওকচোন, পূৰা একদম থিয়েটাৰত যে ৰিহাৰ্চল কৰি আমি অপেনিং পেণ্ডেলত ওলাওঁ তেনেকুৱা ভাগৰ লাগিছিল। জোনাক ডান্স গ্ৰুপৰ দলপতি প্ৰাণজিত নাথ সম্বৰ্ধনা জনাব বিচাৰিছোঁ। গুড মৰ্ণিং, সকলোকে স্বাগতম জনাইছোঁ আজি নতুন এটা ভিডিঅ'লৈ। মানে বহুত দিন এনেকৈ ব্লগিং কৰা নাই, যিহেতু কণ্টেণ্ট মানে নাই বুলি ক'ব লাগিব। থিয়েটাৰত থাকিলে এইটো এক্সট্ৰা কণ্টেণ্ট হৈ যায়, আৰু ঘৰত থাকিলেনো ঘৰৰ ভিডিঅ' কি দেখুৱাই থাকিম সদায়। তো ভাবিছোঁ আজি ধুনীয়াকৈ এটা ব্লগিং কৰোঁ, ঘৰত দিনটো কেনেকৈ পাৰ কৰোঁ বা ক'ত যাওঁ, কেনেকৈ মানে দিনটো ক'ত কেনেকৈ পাৰ কৰোঁ ভিডিঅ'ৰ জৰিয়তে মই সম্পূৰ্ণকৈ দেখুৱাইছোঁ। শেষলৈকে চাই দিম। তো ব'লকচোন আজিৰ দিনটো ভিডিঅ'টো আৰম্ভ কৰক, শেষলৈকে চাব ব'লক। ৰাতিপুৱা বস্তু এটা দেখুৱাইছোঁ ৰ, আপোনালোকক 1 মিনিট চাই থাকক। আপোনালোকক বস্তু এটা দেখুৱাইছোঁ। মই বস্তু বুলি কওঁ আমি, কি কৰিছে চাওকচোন। ডান্সৰ জাপিয়ে সি বাথৰুমত সোমাই মানে এইটো বাথৰুমটো আমি ইউজ কৰাই নাই এতিয়ালৈকে ইউজ কৰাই নাই। ইয়াত বনাই আছোঁ, কাম বাকী আছে বহুত। তাৰ আগত দেখুৱাইছোঁ ৰ'বক, আমাৰ সৰু ভাই আৰু দেউতাই কি কৰি আছে দেখুৱাইছোঁ। কি বনাইছে এতিয়া? গাহৰি পুহিবি নেকি? এক্সট্ৰা বিজনেছ, ছাইড বিজনেছ হিচাপত এইবিলাক কৰিব পাৰি বাৰু। আনিলি নে কিনে আনিবি? তলটো পাকা কৰি নিদিয়া নি? দে ঠিকে আছে দে, অল দ্য বেষ্ট। লাগি থাক, মুঠতে কামত লাজ নাই। লাগি থাক, আমাৰ দেউতাই হেল্প কৰি আছে সৰুক দে। আৰু আৰু ঘৰত খেতি কৰিছে এয়া জলকীয়া। তাৰপিছত যাম দিনটোত এবাৰ ওলাই যাম, কাম আছে। কালি প্ৰগ্ৰেম আছে, যিহেতু বস্তু অলপ আনিব লগা আছে। প্ৰগ্ৰেমৰ বস্তু দুটা পতাকা লাগে, আমাৰ জাতীয় পতাকা 2খন লাগে। পতাকা 2খন আনিবৰ কাৰণে মই যাব লাগিব টাউনত। তাৰ আগত মাও যাব মোৰ লগত। কিয় যাব সুধিলোঁ হয় মায়ে। অ' মাই কলকাতাৰ পৰা আমাৰ এই দুটা আহি গ'ল। এইটো ৰাণী, ৰাজা কৈ চোন, ৰাজা কৈ এইয়া ৰাজা আহি গ'ল। ৰাজা এই বগাটোৰ ৰাজা, বগাটোৰ নাম ৰাজা আৰু সেইটোৰ নাম ৰাণী। ই ভয় কৰে, ৰাণী ভয় কৰে, এইটো ফিমেল হয় আৰু এইটো মেল। ইয়াৰ দমেই বেছি, ইয়াৰ দম চাটা, আৰু তাই ভয় কৰে। অ' ৰাণী, এইফালে কি কৰি আছে? মোৰ এটা ভাল খবৰ আছে। কি আজি ৰাতিপুৱা বিচনাত 300 টকা পাইছো। হা? এই 300 টকাটো মোৰ পকেটত আছিলে, মোৰ পৰা পৰিছে, তাই আকৌ কৈছে পইচা পাইছোঁ। তাৰ আগত এবাৰ ওলাই যাম বাহিৰত মানে কি আৰু মথাউৰিত যাম। দেউতাই আছে পিছফালে গাহৰিৰ গঁৰাল বনাই, আৰু মায়ে আছে এনেকৈ। কি কৰিছা তই দোকানত? হা, মূৰা টোপনি আছা যে, একো খোৱা নাই নেকি? 20 দিনমান হ'ল ভাত খোৱা নাই? খোৱা নাই আমি 20 দিনমান হ'ল, সেইকাৰণে মূৰা টোপনি বহি আছো। ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব। মই একদম দিনটো কেনেকৈ কি কৰোঁ, একেবাৰে সন্ধিয়ালৈকে ভিডিঅ' বনাই গৈ আছোঁ। মানে আজিৰে পৰা মই কণ্টিনিউ একেটা কামক হ'লেও কৰি থাকিম। যিসকলে মোক ভাল পায় এনেও চাব, আৰু যিসকলে ভাল নাপায় সেইবিলাক স্কিপ কৰি দিলে হ'ল আৰু এতিয়া মা আৰু মই যাব ওলাইছোঁ এঠাইলৈ, মানে মোৰ মামাৰ ল'ৰা। সেইবাৰো আপোনালোকক ভিডিঅ' কৰি দেখুৱাইছিলোঁ। চৰি, মামাৰ ল'ৰা নহয়, মামাৰ ছোৱালী, ডাঙৰ মামাৰ ছোৱালী। আপোনালোকক ভিডিঅ' কৰি দেখুৱাইছিলোঁ। তাই মানে মেট্ৰিকত 2nd ডিভিজন পাইছিলে, আৰু এইবাৰ হাই ছেকেণ্ডেৰীত 2nd ডিভিজন পাইছে। ব'লক খবৰ এটা লৈ সৰু আপোনালোকক দেখুৱাওঁ। আৰু মোৰ লগত মা ওলাইছে। মা আৰু আজি আমাৰ প্ৰগ্ৰেমো আছে, গোৰেশ্বৰ ৰংমহল বৰাচুপা বুলি। মই একেবাৰে প্ৰগ্ৰেমত যোৱালৈকে ভিডিঅ'টো বনাই গৈ আছোঁ। মায়ে ৰেডি হৈছে, মামাহঁত যাম না, সোনকালে আহিম আকৌ। আচ্ছা, আৰু আমাৰ ৰাজা ৰাণী, বগাটো ৰাজা আৰু এইটো ব্ৰাউনটো হ'ল ৰাণী। যাওঁ দেই, আমি যাওঁ দেই। ব'লকচোন।
আৰু এনেকৈ আহি পালোঁ আমি মামাহঁতৰ আহি পাই এয়া এইটো চাহকাপ খাই লওঁ মাক দেউত আছে আৰু ভণ্টি বৰ্তমান গৈছে কলেজত কিবা কাগজ আনিবৰ কাৰণে যিহেতু তাই হাই ছেকেণ্ডেৰী পাছ কৰি এতিয়া কলেজত এডমিশ্যন ল'ব তাই আহিলে তাইক দেখুৱাম আৰু তাইৰ লগত কথা পাতিম তাই কিয় ফাৰ্ষ্ট ডিভিশ্যন নাপালে মই গালি পাৰিব লাগিব চাই থাকোঁ ভিডিঅ'টো শেষ হ'ব কিয় মন মাৰি আছা আমাৰ এইটো হাই ছেকেণ্ডেৰী ছেকেণ্ড ডিভিশ্যন বা চি এছ এৰি এইফালে চা কিমান নম্বৰ পাইছা টোটেল কিমান নম্বৰ পাইছা কচোন কিমান নম্বৰ পাইছা কচোন এইফালে চা মোৰ ফালে চা হাতখন দি কিমান নম্বৰ পাইছা কচোন এইফালে চা কিবা সুধি আছোঁ তাই বেচেৰি ফাৰ্ষ্ট ডিভিশ্যন আশা কৰিছিল যা নহওক এই চা এটা বস্তু শুন আমাৰ নিচিনা দুখীয়া মানুহ ছেকেণ্ড ডিভিশ্যন পাই পেলাই হ'লে যে নাম ৰাখছে সেইবোৰ তাই মেট্ৰিকতো ছেকেণ্ড ডিভিশ্যন পাইছিল হাই ছেকেণ্ডেৰীটো এতিয়া কলেজটোত 3 বছৰ ধুনীয়াকৈ ডিগ্ৰীটো কমপ্লিট কৰ তাৰপিছত বিয়া দিম আমি আৰু এইফালে ইটো এই তই কিমান ডিভিশ্যন পালি তই পৰীক্ষা দিয়া না তয়ো এতিয়া মানে এই ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'বহে এইবাৰ ছেকেণ্ড ইয়েৰ চলি ডাঙৰ হৈ গ'ল এতিয়া মামাহঁতৰ সৰু ল'ৰা আৰু এইটো চবতকৈ ডাঙৰ আপিটো মানে মাজু আপিটো আৰু আমাৰ আইতা কে বহি আছা এনে বহি আছা আৰু মাই গেছি বাগানত কি আনিব গৈছে এতিয়া কল ফুল আনিবা তো ময়ো যাব বা দেখুৱাই আছোঁ চাই থাকক আৰু আমাৰ মামাহঁতৰ ঘৰবিলাক আপোনালোকক আগতে দেখাইছোঁ গোটেই বানপানী শেষ কৰি পেলাইছে এইবিলাক চব বানপানী শেষ কৰি পেলাইছে অ' মায়ে কি আনিলি পথাৰ হেৰি পাই বাগানৰ পাই কি আনিলি বাগানত গৈছিলিচোন উই কি কৰি আছে কৈ কলফুল চাওঁ কি কৰি আছা মায়েৰে জীয়েৰে এইটো মায়াক এইটো জীয়াক বহি আছে দিয়ক বেনিমেল পাতি আছে আৰু আইতাৰ এইটো চবতকৈ মোৰ ফেভৰেট বস্তু কচু পাতত দিয়া মই বহুত ভাল পাওঁ ইয়াতে কি আছে এতিয়া আৰু এইটো ভোট জলকীয়া আছে না পাত ধনিয়া এইটো বিৰাট ভাল পাওঁ খাই পেলাই আৰু আমাৰ এইটো ফেচি ৰান্ধনি ফেচি আৰু এনেকৈ আমাৰো যাব সময় হৈ গ'ল মামাহঁতৰ ঘৰৰ পৰা যিহেতু আজি মোৰ গড়েশ্বৰত প্ৰগ্ৰাম আছে অলৰেডি আমাৰ ডান্সাৰ কোনোবা মোৰ ঘৰ আহি পালে আমি এতিয়া যাব ওলাইছোঁ এনেকৈ বাইক ওলাই লৈছোঁ মানে মথাউৰি ওপৰলৈকে গাড়ীখন মই ওলাইছোঁ এই মাহঁতে আহি আছে তলৰ ৰাস্তাৰে এয়া মামাহঁতৰ গাঁৱৰ পৰিৱেশ এই আমাৰ ফেচি বেছি যাং তই এতিয়া কৈ এতিয়া সময় 7টা বাজিলে মামাহঁতৰ ঘৰৰ পৰা আহি মই ভিডিঅ' কৰিব পৰা নাই এতিয়া আমি প্ৰগ্ৰেম কৰিব যাব ওলাইছোঁ গড়েশ্বৰ ৰং মহললৈকে বলক আমাৰ আজি ডিম্বেকাৰ গাড়ী লৈ যাম আমি টেম্পো লৈ যাম গড়েশ্বৰ ৰং মহল গুণগুণ ভাই পেলাই চাই দিয়ে একবাৰ আজি প্ৰগ্ৰেমৰ কাৰণে গৈছোঁ এইফালে আমাৰ ছোৱালী বহিলে লক্ষীমা দীপদা চন্দ্ৰ আৰু আমাৰ হেণ্ডছবোৰ ক'ত আছে হেণ্ডছবোৰ আমাৰ পিছফালে বস্তুবোৰ আছে মানে পিছফাল খালী যাব যা নহওক আমাৰ বেডিং চেডিং পিছফালে আছে আৰু বলক গড়েশ্বৰলৈকে যাওঁ দেউতা যাওঁ যাওঁ আৰু এনেকৈ আমি আহি গড়েশ্বৰ পালোঁ এতিয়া গড়েশ্বৰৰ পৰা আমি চিধা নাযাওঁ ৰাইটত যাম যিটো ষ্টেচনৰ ফালে নাযাওঁ আমি ৰাইটত যাব লাগিব এতিয়া চিধা গ'লে ষ্টেচন পামগৈ বৰ্তমান আধুনিক নৃত্য প্ৰতিযোগিতা চলি আছে আমিও আহি পালোঁ গড়েশ্বৰ ৰং মহলত য'ত আমাৰ আজিৰ প্ৰগ্ৰাম আছে এয়া আহি পালোঁ এতিয়া ষ্টেজখন চাওঁ ৰ'ব আৰু আপোনালোককো দেখুৱাওঁ মই ইয়াতে আমাৰ প্ৰগ্ৰাম আছে ইয়াতে এইখন ষ্টেজ আৰু ফাইনেলি আহি পালোঁ কি আছে জেগাটো কিবা ৰংমহল বৰাচোপা গড়েশ্বৰ ৰংমহল বৰাচোপা আৰু এয়া এইখন ষ্টেজ মানে আমাক মানে কমিটিৰ দাদা দুজনে মাতি আনি দুটাকে ইয়াত বহালোঁ আৰু বাকীখিনি গাড়ীত আছে তাৰপিছত মানে ড্ৰেছ কৰিব গৈছে যা নহওক মানে আমাৰ টাইম আমাক অকণমান ৰ'ব দিছে কাৰণ ইয়াত মানে বৰ্তমান আধুনিক নৃত্য প্ৰতিযোগিতা হৈ আছে ইয়াৰ মাজে মাজে আমাৰ প্ৰগ্ৰেম উঠাব যা নহওক তই প্ৰথম সেইদিনা কিন্তু ডান্স ওলাই গৈছ আজি ওলাই নাযাবি কিন্তু ডান্স সেইদিনা বিশ্বাস কৰোঁ মানে একচুৱেলি কি হয় এতিয়া দীপদাই ভাগৰে নে নাভাগৰে নাজানো ভাগৰে কিন্তু তাতে মই সহ্য কৰিব পাৰে দেখাই নিদিওঁ মোৰ ডান্স কৰোঁতে বহুত ভাগৰ দেখাই মই মানে ভাগৰি অৱস্থা বেয়া হৈ গ'ল দীপদাক কৈছোঁ এই দীপদা মোৰ ঠাইদা দীপদা সিটো চাইডে আছে ইটো চাইডে মাতি আনি মই ওলাই গ'লোঁ আমি দুটা 18 মিনিট কণ্টিনিউ নাচি থাকোঁ বাকীকেইটা ল'ৰা ইমান কাম আমি 5-6 মিনিট দুটা আমি কভাৰ কৰোঁ তাৰপিছত ভাই আমাৰ বাকী ল'ৰাকেইটা উঠে সেইদিনা আমাৰ একচুৱেলি কি হয়
এই নাচাৰ সময়ত মানে জোচত নাচা যায় না পূৰা জোচত নাচা যোৱাৰ লগে লগে মানে ভাগৰি মানে অৱস্থা বেয়া হৈ গ'ল ঠিকছে গালি পাৰিছে মই ওলাই গ'লোঁ যাওঁ আজি নাযাওঁ আজি চেষ্টা কৰিম আৰু সম্পূৰ্ণ ভিডিঅ' একদম প্ৰগ্ৰেম শেষত দিম আৰু যদি কোনোবা কমিটিয়ে চাই আছে আমাৰ ভিডিঅ'টো বিচাৰিব আৰু আমাক আমি যাম আপোনালোকৰ বিহু মঞ্চত একদম ধামাকা দি থৈ আহিম চাই থাকক এই আমাৰ মঞ্চত আমন্ত্ৰিত জোনাক ডেন্স গ্ৰুপৰ দলপতি প্ৰাণজিৎ নাথ আমি দলটোৰ সন্মানাৰ্থে আমাৰ এই ৰংমহল গৰাচুবুৰী মহিলা সমিতিৰ সৌজন্যত অনুষ্ঠিত বহাগী উৎসৱৰ উদযাপন সমিতিৰ পক্ষৰ পৰা আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আদৰণি জনাইছোঁ আৰু দলটোৰ সন্মানাৰ্থে আমি এখনি বিহুৱানেৰে দলটোক সম্বৰ্ধনা জনাব বিচাৰিছোঁ এই বিহুৱানখন গামোচাখন দিয়াৰ কাৰণে আমাৰ উদযাপন সমিতিৰ অন্যতম সদস্য দীপক ভূঞাক মই আহ্বান জনাইছোঁ আমি প্ৰাণজিৎ নাথক চমুকৈ দুআষাৰ কোৱাৰ কাৰণে তেওঁলোকৰ দলটোৰ সম্পৰ্কে দুআষাৰ কোৱাৰ কাৰণে মই উদযাপন সমিতিৰ পৰা আহ্বান জনালোঁ নমস্কাৰ মই প্ৰাণজিৎ নাথ এখেতে ক'লে বাৰু পোনপ্ৰথমে ৰংমহল গৰাচুপা মহিলা সমিতিৰ সৌজন্যত বহাগী উৎসৱ উদযাপন কৰা সমূহ সদস্যলৈ কমিটিসমূহ বিষয়ববীয়ালে আমাৰ জোনাক ডান্স গ্ৰুপ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আপোনালোক ইমান ৰাতিলৈকে হ'লেও যে উপস্থিত আছে আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ এতিয়া ভুলে শুদ্ধই ধুনীয়াকৈ আমি অনুষ্ঠানটো পৰিৱেশন কৰিম কিবা যদি ভুল হয় নিজৰ বুলি ক্ষমা কৰি দিব ধন্যবাদ কথা এটা খুলি ক'ব নোৱাৰে তোৰ মৰম বিচাৰি যে সেইটো বুজি নাপাওঁ নে মোৰ পৰা কিলাই কওঁ আকৌ দুটি গাঁৱত আছেতো এজনী সুন্দৰী তাই আকৌ তাইক আনিবলৈ কিয় যাব লাগে আৰে বিহু বুলি ছোৱালীজনী ইমান দিনৰ মূৰত ঘৰলৈ আহিছে গ'লো আৰু কিয় ঘৰত বেলেগ মানুহ নাই তোমাৰ যে কথা আরে দি দে না 4 3 2 1 ফাইনেলি প্ৰগ্ৰেমটো কৰিলোঁ মিউটত আপোনালোকক দুই এটা ক্লিপ দেখুৱাইছোঁ কেনেকুৱা পাইছে চাওকচোন ড্ৰেছ চেঞ্জ কৰি আছে আমি একদম অৱস্থা বেয়া আৰু বহুত ভাল লাগিল ইয়াত অৱস্থা চাওকচোন পূৰা একদম থিয়েটাৰত যে ৰিহাৰ্চল কৰি আমি অপেনিং পেণ্ডেলত ওলাওঁ তেনেকুৱা ভাগৰ লাগিছে এতিয়া কমিটিয়ে ভাত খোৱাৰ কথা কৈছে কিবা কৰে চাওঁ এয়া দুটা প্ৰগ্ৰেম ৰাখিছে চাওক আমাৰ লগত প্ৰগ্ৰেম কৰি আগতে এতিয়া গুৱাহাটী যাব ভৰেশ্বৰৰ পৰা কিবা এটা কৈ যা প্ৰগ্ৰেম এটা আছে কোম্পানী শ্ব' আছে দিব নোৱাৰোঁ না এইটো কাৰণে যাব বিচাৰিছোঁ মই চবতকৈ মৰমৰ ভাল পাৰ্টনাৰ এইটো ডান্সাৰ আৰু মনৰ কথা যাক খুলি শ্বেয়াৰ কৰিব পাৰোঁ আপোনালোক কৈছোঁ মোৰ বেষ্ট ফ্ৰেণ্ড এজনী এইজনী তো আমাৰ দুটাৰ মাজত কাজিয়াও লাগে আৰু আকৌ লগ হৈ হওক আজি তাই মোৰ নাম্বাৰটো এটা নাম্বাৰ ব্লক হৈ আছে ঠিকছে গালি পাৰিছোঁ তাইও উল্টে গালি পাৰিছে মানে সেইটো আননোন নাম্বাৰ ব্লক হৈ যায় তই যাবি আৰু এয়া কমিটিৰ দাদাসকলে আমাক এনেকৈ ভাতত বহাই দিছে দীপদা আৰু মই কথা এটা সোধোঁ ইয়াত মানে আমাৰ চিনাকি মানুহ ওলাই গ'ল আমাৰ অৰূপ দা আছে চিনাকি আৰু এইফালে মোৰ ভিডিঅ' চাওঁ দাদা এজন লগ পালে দাদা প্ৰগ্ৰেম কেনেকুৱা পালে আপোনাৰ নামটো কৈ দিয়কচোন ৰূপজ্যোতি বৰা আপুনি কেতিয়াৰ পৰা ভিডিঅ' আছে
মই আজি হ'ল তোমাৰ কি কয় থিয়েটাৰত তোমাৰ যেতিয়া পৰা হেৰি হৈছিলে কি কয় প্ৰথমতে ক'ত গৈছিলে বা ৰাজমুকুটত ৰাজমুকুট তাৰপিছত ৰাষ্ট্ৰীয় লগত ৰাষ্ট্ৰীয় লগত তেনে ছাপোৰ্ট কৰি যাব সদায় ঠিক আছে ঠিক আছে এনেকৈ বনাই গৈ আছোঁ আপোনালোকৰ মৰম পালে আৰু বেলেগ নালাগে তো ইয়াত পূৰা কমিটিৰ দাদাসকল আছে দিয়ক এনে গোটেইকেইজনে ইয়াত আমাৰ ভাতৰ পাতত বহাই দিছে অৰূপ দা মেইন কথা চব কথাতে পইচা মাত নিদিয়ে আপোনালোকে যেখানি সন্মান দিছে বা আমাক মাতি কিনে যিটো এটা ব্যৱহাৰ বহুত ভাল লাগিছে বহুত বহুত বেছি ভাল থেংক ইউ দাদা এনেকৈ ভাল বুলি ক'লে ভাল লাগে আমাৰ হয়নে দীপদা তাৰপিছত উই মন মাৰি আছে যে এইফালে দিম বাগা মজা তাৰমানে ভাতটো খাই লওঁ আৰু এতিয়া 1:30 বাজিছে আৰু মই আছোঁ বৰ্তমান মানে গোৰেশ্বৰৰ পৰা আহি ৰাস্তাত মই ভিডিঅ' কৰা নাই বগৰীবাৰী পাইছোঁ বগৰীবাৰী এতিয়া কি দেখাম মানে কোনখিনিত বুলি ক'ম আপোনালোক বেক কেমেৰা কৰি দেখুৱাইছোঁ ৰ'ব কোনখিনিত আছোঁ মই ইয়াত মানে আমি পেচাব কৰিবৰ কাৰণে ৰখিছোঁ তো মামাহঁতৰ ঘৰৰ সন্মুখতে দেখুৱাইছোঁ ইয়াত মানে গাড়ীখন ৰখাইছে এইটো এটা আমাৰ জ্যোতিষ মামাহঁতৰ ঘৰ আৰু এইফালে আমাৰ ইয়াতে মাহী এটা ঘৰ আৰু অকণমান আগত গেলি আমাৰ মামাহঁতৰ ঘৰ এই মাটিৰ দম দুটা এইটো শিৱ মন্দিৰটো যদি ইয়াৰে কোনোবা মোৰ ভিডিঅ' চাইছে তেতিয়া গম পাব এইটো জ্যোতিষ মামাহঁতৰ ঘৰ এইটো গকুল মামাহঁতৰ ঘৰ মই চিনাকি কৰাই দিছোঁ আৰু এনেকৈ গোটেই সোপাই পেচাব কৰিব ৰখিছে ৰাতি 1:30 বজাত মামাহঁতৰ বাটত আহি ভিডিঅ' বনাই আছোঁ আছে তো মানে ইয়াৰ পৰা যদি কোনোবা ভিডিঅ' চোৱা মানুহ আছে ৰাতি 1:30 বজাত মই ইয়াত আহি পেলাই ৰখিছোঁ মানে আমি গোৰেশ্বৰ হৈ সেইফালে ঘূৰি গ'লে ৰাস্তাটো বহুত বেয়া আৰু এইফালে অলপ ভাল পাইছোঁ সেইকাৰণে এইফালে আহিছোঁ এতিয়া মানে আন্ধাৰত ভালকৈ ধৰিব পৰা নাই আপোনালোকে এইটো তলৰ ৰাস্তাটো মামাহঁতৰ ঘৰবিলাক ইয়াতে বল আৰু এই ৰেল আহা বুলি ৰখিলোঁ সুদাই এটা ডাব্বা দৌৰিলে মানে ইঞ্জিনটো দৌৰিলে ধূলাবাৰী পালোঁ ধূলাবাৰী ৰাতি এটা কেইটা বাজছি এটা বাৰাও তেতিয়াহ'লে যাতে 1:30 বজা বুলি মই এনেই ক'লোঁ বল ফাইনেলি আহি পালোঁ এতিয়া পূৰা 2টা বাজিলে মানে মই বগৰীবাৰী পাওঁতে সময় নোচোৱাকৈ 1:30 বজা বুলি কোৱা গৈছিলে তাতে তেতিয়া 12:55 হৈছিলে তাৰপিছত এতিয়া 2টা বজাত ঘৰ পালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব বাই লগ পাম নেক্সট ভিডিঅ'ত জয় অসম